মই এই ইউটিউব জানি ইয়াতে এক কৰিলোঁ লাষ্ট ব্লগ আৰু গোটেই বছৰ ইমান মৰম চেনেহ দিয়াৰ বাবে ধন্যবাদ। হাই গাইজ, কি খবৰ? আজি হয় 31 তাৰিখ, আমাৰ 2023 বৰ্ষ। আজি লাষ্টৰ আৰু শেষৰটো দিন, আৰু আজি শেষৰটো দিন বুলি কিবা কিবি সকলোৱে পাৰ্টি কৰে, তো আমিও কৰিম। আৰু পাৰ্টি কৰিবলৈ মই কি পালোঁ গম পাইছে নাই? মাছ চাইছে নাই? আমাৰ দাদাই মানে গৈছিলে মাছ ধৰিবলৈ, আৰু এই ডাঙৰ গোটা মাছ পাইছে। তো আজি এইটোৱে পাৰ্টি হ'ব। আৰু আজি ব্লগত কি কি হয় আপোনালোকক সকলো দেখাম, আৰু চাই থাকক। আৰু এই আমাৰ ওচৰত ফিল্ডত মানে পিকনিক পাৰ্টিয়ে আৰু কৰি আছে 30 ডিচেম্বৰ বুলি, তো তালৈকে যাওঁ। তো প্ৰথমে মাছটো চফা মেলি কাটি লওঁ। দিয়ক, মাছটো কেনেকুৱা লাগিছে কমেণ্ট কৰিব। একদম লোকেল মাছ ধৰি আনিছে, একদম পুখুৰী এনেকৈ। তো গাইজ, এতিয়া এইফালে আহিলোঁ পথাৰত, আৰু এতিয়া গৈ আছে এই ডলাটো পাৰ হ'ব লাগে ন আমাৰ এই ৰাস্তাটোৰ পৰা। তো এতিয়া গৈ আছে আৰু পথাৰত ল'ৰাবোৰ খেলি আছে, আৰু ইয়াৰ আমাৰ পাৰ্টিটো হৈ আছে। আৰু এতিয়া মই গৈ আছোঁ বজাৰ। ইফালে এই কি হাঁহ, এইটো কি হয়? ব্ৰইলাৰ পানী চানী ভাত হৈ গ'ল নেকি? একো নাই হয়, এতিয়া আৰম্ভ কৰিছোঁ। এইটো বাবা পিঁয়াজ কাটি আছে। নিপুদা কেমন লাগছে? একদম ৰাতি কি কি হ'ব? ৰাতি ইয়াত হ'ব আৰু মানে এইটো পিঁয়াজ কাটিছোঁ আমি, তাৰপিছত জলকীয়া আছে, জলকীয়া, আলু মানে এইটো কি কি বনিব? এতিয়া বৰ্তমান ভাত বনি আছে, তাৰপিছত মাংস বনিব, আকৌ ব্ৰইলাৰ এইফালে আছে ব্ৰইলাৰ। তো গাইজ ইমান দেৰি বহিব নোৱাৰোঁ দেই, ভৰি বিষাই গ'ল। তো এইফালে পানী গৰম হৈ আছে, ৰাইচ বনিব। আৰু গাইজ আমাৰ এইফালে খানা বনাই নাই, লেকিন খাবলৈ আহিলেই। এইটো হা মাক্স নামা, ইমান জল্দি আহে নেকি? এই তাৰ আছে, তাৰটো কাটি দিব। তো খাবলৈ আহিলি ইমান জল্দি হে? গাইজ এখন ফিল্ডৰ পৰা আহিলোঁ, আৰু এখন ফিল্ড আছে আমাৰ বাইপাছৰ ইফালে, তো তাতো পাৰ্টি কৰি আছে। তো তাৰ পৰা আহিলোঁ, এণ্ড এই ফিল্ডখন দেখিলে মই ক'তো পিকনিক খোৱা নাই, বাট চবৰ লগত গৈ আছোঁ, ফুৰি আছোঁ। তো সেইখন তাত কি কি কৰিছে বলক চাই আছোঁ তেনেহ'লে, নহয় জানো? এয়া মোৰ চাইকেলটো, আৰু এয়া আমাৰ নলাটো পাৰ কৰিব লাগিব। তো আমাৰ যিহেতু গাঁৱলীয়া পৰিৱেশ, গাঁৱলীয়া পৰিৱেশে দেখা পাব আমাৰ গাঁৱৰ ব্লগত, নহয় জানো? আহিলোঁ মই এইফালে, এণ্ড চাবলৈ আহিলোঁ পিকনিক খাইছে নাই। তো এইটো চাওক বনাইছে সিহঁতি, তো সিহঁতি কালি খাব। আৰু এই কি কৰি আছে এইটো? তাৰ চাৰ লগাইছে। ডিজে চিজে আনিবি নেকি? ডিজে চিজে তো সিহঁতি আনিব। আৰু আমাৰ পিকনিকটো ইয়াৰ হ'ব 1 জানুৱাৰী 2024, হয় নাই? নতুন বছৰত হ'ব। আৰু আনকালে আমাৰ সেই ইয়াত পাতে, তো এবাৰ ৱাল মাৰিছে, তো এবাৰ এই কাষতে পতা হৈছে বাইপাছৰ। তো ইয়াত পিকনিক হ'ব। আৰু এতিয়াতো নহয়, তো মই যাওঁ আৰু ন। তো গাইজ এনেকৈ হাঁহি ধেমালি কৰি আহিলোঁ মানে গৈয়ে আছোঁ আৰু বজাৰ ফালে। চাইছে নহয় গধূলি একদম ৰাস্তাৰ ভিউ। আৰু আজি হয় দেওবাৰ, তো দেওবাৰ বুলি আৰু আজি অলপ বজাৰ যাওঁতে মানে ৰাস্তাটো অলপ ভিৰে পাইছোঁ, কাৰণ বহুত গাড়ী দেখা পাইছোঁ আজি। আজি যিহেতু অলপ ভিৰ হ'ব আৰু বজাৰখন, আৰু 31 ডিচেম্বৰ ন, তো চবেই বজাৰ কৰে আজি। গাইজ বজাৰত আহিলোঁ, আৰু ইয়াত চাওক না বজাৰখন কিমান ভিৰ দেখাই দিছোঁ অলপমানকৈ। আৰু মোৰ ৰাতি একদম কেমেৰা কোৱালিটি একদমেই বেয়া, তো সেইবাবে আৰু মোক নিজে বেয়া লাগে আৰু ব্লগটো বনাবলৈ ৰাতি। চ' আহি দিলোঁ আৰু ডাইৰেক্ট ঘৰ। গাইজ এতিয়া আহিলোঁ ঘৰলৈ, আৰু এতিয়া মই আছোঁ মোৰ এই সৰু মোৰ ৰুমটোত হা। তো আজিৰ 2023 বৰ্ষৰ এইটো মোৰ লাষ্ট ব্লগ হয়, 31 তাৰিখ। আৰু ইমান এবছৰ হৈ গ'ল মোৰ ইউটিউবত ব্লগ বনোৱা। তো 1 বছৰ ধৰি আপোনালোকক ছাপোৰ্ট কৰাৰ বাবে ধন্যবাদ, আপোনালোকৰ ইমান মৰম চেনেহ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আগন্তুক বছৰ আপোনালোকৰ সকলোৰে ভালে যাওক। আৰু আজি 31 ডিচেম্বৰ ৰাতিটো সকলোৰে ভালে হওক, সকলোৱে ইনজয় আৰু ফূৰ্তি কৰক। মোৰ এই 31 ডিচেম্বৰ ব্লগ ইয়াতে সামৰিছোঁ, আৰু মোৰ ইউটিউব জাৰ্নিটো ইয়াতে শেষ কৰিছোঁ বুলি নকওঁ, কাৰণ 2024 পৰা আৰু খাতৰা ব্লগ আহিব। হয়, কম ভিউজ চাই মোৰ আগতে ভিউ বেছি আছিলে, এতিয়া বাট কমি গ'ল। তথাপিও মই ব্লগ বনাই থাকিম যেতিয়ালৈকে মাস্ক নথম। চ' মোৰ ভিডিঅ' চাই থাকিব, আৰু 2024 বৰ্ষত আশা কৰোঁ এনেকৈ আপোনালোকে মৰম চেনেহ দি থাকিব। তাৰ বাবে আশা থ'লোঁ। থেংক ইউ, বাই বাই, টাটা, ধন্যবাদ।